হেল্ল' বন্ধুসকল, হয়তো আপোনালোক সকলো ভালে আছে। মই যোৰহাট এৰি বৰ্তমান অসম মহিলা বিশ্ববিদ্যালয়ৰ পৰা আহি বৰ্তমান মই অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টাডিজত BEd পাঠ্যক্ৰমত নামভৰ্তি কৰিছোঁ। গতিকে পূজা বন্ধত ঘৰলৈ আহিছিলোঁ আৰু কাইলৈ যামগৈ। সেইবাবে মায়ে কিছু পিঠা পনা বনাইছে, আপোনালোকৰ আগত আজি তাকে দেখুৱাম। এয়া আমাৰ ঘৰলৈ খুৰী ভণ্টি আৰু ভাইটি আহিছে। এয়া হাই কৈ দিয়ে কুহি। এয়া কাকু। মায়ে এয়া পিঠা বনাই আছে। মা বৰ্তমান বহুত শকত হৈছে, নাই হোৱা বাৰু, ক্ষীণাইছেহে। এয়া চাওক কি পিঠা বনাইছে তাকে মই সুধিব বিচাৰিছোঁ। মা কি বনাইছে? কি বনাইছে? ভাপ পিঠা মানে এয়া পিঠা খুন্দা হৈ গৈছে। মায়ে এয়া মনোৰমা ঘিউ ইয়াতে দিব। তাৰপাছত আৰু কি প্ৰক্ৰিয়াৰে ভাপ পিঠাটো বনাই আমি আপোনালোকক দেখুৱাই যাম। পিঠা বাৰু ভিতৰত হৈ আছে, কিন্তু তাৰ আগতে মোৰ অকণমানি ফুলৰ বাগিচাখন আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। গতিকে আহকচোন। এইজোপা মাৰ মৰমৰ হাচনাহানা, আৰু এইফালে এইজোপা বগা তুলসী আৰু ৰজনীগন্ধাও আছে। এয়া দেউতাই কবি পুলি কেইটামানো টাবত লগাইছেহি বাৰু দেই। টাবত মানে আচলতে এইখিনি পচাই লৈছে, তাৰপাছত আকৌ বেলেগকৈ ৰুবগৈ বাৰু। আৰু দেউতাই এয়া আপোনালোকে আন্ধাৰত এতিয়া নেদেখিব, দেউতাই আমাৰ ঠাণ্ডা দিনত বাৰী এখন পাতে ঘৰতে, আৰু সেই বাৰীখনতে মানে আমাৰ ঘৰত খাবলৈ প্ৰত্যেকটো শাক পাচলিয়ে উপলব্ধ হয় আৰু। গতিকে এইবাৰ যেতিয়া শাক পাচলি হ'ব ঘৰত, আপোনালোকক মই ব্লগৰ জৰিয়তে নিশ্চয় দেখুৱাম। বন্ধু বান্ধৱীসকল, এইবাৰ বাৰু দুৰ্গা পূজাত আপোনালোকৰ কেনেকুৱা লাগিল? আগৰ যি ধৰণৰ আমাৰ মনত শাৰদ বুলি ক'লে, শাৰদীয় দুৰ্গা পূজালৈ আমাৰ যেনেধৰণৰ এক আসক্তি আছিল, বৰ্তমান সময়ত সেই বস্তুটো আমি ক'ৰবাত হেৰুৱাই পেলাইছোঁ। এই যে মাৰ হাতত ধৰি ধৰি পূজা চাবলৈ যাওঁ, দেউতাই সৰু বেলুন এটা কিনি দিয়ে বা ধৰক পুতলা এইবিলাক কিনি দিয়ে। বৰ্তমান আমি সেইবিলাক বস্তু একেবাৰে আঁতৰি আহিলোঁ সেইবোৰ বস্তুৰ পৰা, আৰু সেই কথাটোৱে কেতিয়াবা মোৰ মনত খুব দুখ অনুভৱ কৰায়, আৰু হয়তো আপোনালোকৰো কৰায়। বৰ্তমান সময়ত আমি ইমান যান্ত্ৰিক হৈ পৰিছোঁ যে এই যান্ত্ৰিকতাৰ মাজত আমি আমাৰ যিটো বাৰেৰহণীয়া বিনন্দীয়া আমাৰ শৈশৱ আছিলে, সেই শৈশৱৰ স্মৃতিখিনিয়ে আমি বৰ্তমান ৰোমন্থন কৰিবলৈকো যেন সময় নাপাওঁ, তেনেকুৱা হৈ পৰিছে, নহয় জানো? এই যে মই কৈছিলোঁ মায়ে ভাপ পিঠা বনাইছে বুলি, এয়া ভাপত দিয়া পিঠা ইতিমধ্যে হৈ গৈছে। আৰু এয়া এটুকুৰা কুঁহি খাই কেনেকুৱা লাগিলে? এয়া ৰান্ধনীয়ে বৰ্তমান হাঁহি আছে। হ'ব আৰু দিয়ক, আজি ব্লগটো ইমানতে সামৰিছোঁ।
বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ঘূৰি আহিলোঁ আৰু এতিয়াৰ পৰা ভাবিছোঁ যে প্ৰত্যেক দিনাই নিজৰ বাবে নিজৰ আনন্দৰ বাবে নিজৰ মনটো সুখী কৰি ৰাখিবলৈকে মই ব্লগবিলাক দি যাম। অৰুণাচলখনত আছোঁগৈ আৰু অৰুণাচলৰ যিটো মানে বিনন্দীয়া প্ৰকৃতিৰ ৰূপ সেইখিনি আপোনালোকক নেদেখালে জানো হ'ব, গতিকে আপোনালোকে চাই থাকিব, মোৰ ভাল লাগি থাকিব তেতিয়া। ধন্যবাদ।